সকলোকে স্বাগতম জনাইছোঁ। মই শান্তনু আছে মোৰ আন এটা ভিডিঅ'ৰ সৈতে। আজি আপোনালোকক যি জামুগুৰিহাটৰ যি বাৰেচহৰীয়া ভাওনা, সেই বাৰেচহৰীয়া ভাওনাৰ যি নিৰ্মীয়মান অৱস্থাত থকা যি স্থায়ী মণ্ডপ, সেই মণ্ডপলৈ আহিছোঁ। আপোনালোকক দেখুৱাম অহা 6, 7, 8, 9 মাৰ্চত হ'বলগীয়া যি বাৰেচহৰীয়া ভাওনা, সেই বাৰেচহৰীয়া ভাওনাৰ কাৰণে মণ্ডপটো পূৰা দ্ৰুতগতিত কাম চলি আছে আৰু তালৈ আমি চাবলৈ আহিছোঁ। আৰু আপোনালোকো আহিব। 5 বছৰৰ মূৰে মূৰে হয় ভাওনা। অসমৰ একমাত্ৰ ঠাই যি জামুগুৰিহাট, সেই জামুগুৰিহাটত এই বাৰেচহৰীয়া ভাওনা হয়। প্ৰতি 5 বছৰৰ মূৰে মূৰে হয়। 2018 চনত হৈছিলে আৰু পুনৰবাৰ এইবাৰ হ'ব। গতিকে আপোনালোক আহিব 6, 7, 8, 9 মাৰ্চত। আৰু আপোনালোকক সেই যি স্থায়ী মণ্ডপ নিৰ্মীয়মান অৱস্থাত চলি আছে, কৰি থকা হৈছে, সেই নিৰ্মীয়মান অৱস্থাত থকা সেই মণ্ডপটো আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। এই যে বাৰেচহৰৰ মণ্ডপটো বনাইছে স্থায়ীভাৱে, ইয়াৰ পৰা এয়া ৱাল, এই কাষে কাষে ৱাল দিয়া হৈছে। এইফালে বহুত দূৰলৈকে এইটো ৱাল দিয়া হৈছে। বহুত ডাঙৰ এৰিয়া। আৰু এইফালে এইটো আগৰ ৰাস্তা হয় আৰু সেইফালে সিটো চাইডে এইটো 4 লেন ৰাস্তাটো হয়। এয়া শ্মশান হয়। এতিয়া শ্মশান উঠাই দিয়া হৈছে। ইয়াত এতিয়া বাৰেচহৰীয়া মণ্ডপ হ'ব। আৰু এই মানুহ দুঘৰ উঠাই দিব বুলি শুনিছোঁহে, নাজানো কি হয়। বাৰেচহৰৰ যি মণ্ডপ, তাৰ ভিতৰত যি নিৰ্মীয়মান অৱস্থাত আছে বাৰেচহৰীয়া মণ্ডপ, তাৰ ভিতৰত আমি সোমাই আহিছোঁ। আৰু এই আমাৰ লিমু আহিছে লগত। আমি অহা যি 6, 7, 8, 9 মাৰ্চত হ'বলগীয়া যি বাৰেচহৰীয়া ভাওনাৰ স্থায়ী মণ্ডপ, সেই মণ্ডপত আমি আহিছোঁ। পূৰা দ্ৰুতগতিত কাম হৈ আছে আৰু আমি চাম গোটেই চাৰিওফালটো আমি ঘূৰিম। এইখন হৈছে জামুগুৰি হায়াৰ ছেকেণ্ডেৰী। ইয়াতে মই পঢ়িছিলোঁ। আৰু জামুগুৰি হায়াৰ ছেকেণ্ডেৰীৰ কাষতে এইটো বাৰেচহৰীয়া ভাওনাৰ যি স্থায়ী মণ্ডপ, এই মণ্ডপটো বনাই থকা হৈছে। এয়া গোটেই পৰিৱেশটো। কিন্তু ইয়াত ভাওনা নহয়, ভাওনা হ'ব পকামূৰা পথাৰত। কিন্তু এইটো স্থায়ীভাৱে মণ্ডপটো নিৰ্মাণ কৰি থকা হৈছে। এয়া এইটো হৈছে যি মেইন থপনাখন থাকিব ইয়াত। পদুম ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইটো থপনাটো। আৰু এইটো নামঘৰটো, এইটো নামঘৰ হয়। আৰু ইয়াত থপনাখন থাকিব। আৰু এইফালে এইটো যি দেখিছে, এইটো 4 লেন হয়। এইটো তেজপুৰলৈ যোৱা 4 লেন হয়। চকীঘাট দলং হয় যি 4 লেন হ'ব। আৰু এইফালে এইটো গেলেৰী টাইপত বনোৱা হৈছে। ইয়াত মানুহে বহি পেলাই চাব পাৰিব। আৰু এইফালে এখন জামুগুৰি হায়াৰ ছেকেণ্ডেৰী। দুটা ৰাস্তাৰ মাজত এই মণ্ডপটো বনোৱা হৈছে। এয়া জিলাৰ জামুগুৰিহাটৰ একমাত্ৰ অনুষ্ঠান, যি অকল জামুগুৰিহাটত অনুষ্ঠিত হয় প্ৰতি 5 বছৰৰ মূৰে মূৰে। আৰু এইটো 220 বছৰ পুৰণি এটা অনুষ্ঠান। প্ৰায় আনুমানিক 1797-98 চনমানৰ পৰা এইটো অনুষ্ঠান আয়োজন কৰা হৈছিলে। আৰু বাৰেচহৰীয়া মানে হৈছে, বাৰে মানে অনেক আৰু চহৰীয়া মানে ৰাইজ। অনেক ৰাইজৰ লগ লাগি পেলাই যি ভাওনা অনুষ্ঠিত হয়, পৰিৱেশন হয়, সেইকাৰণে বাৰেচহৰীয়া ভাওনা নাম দিয়া হৈছিলে। আৰু এইবেলি 6, 7, 8, 9 মাৰ্চত অনুষ্ঠিত হ'ব। 2018 চনৰ পিছত আকৌ এইবছৰ অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজক ভাওনা চাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সকলো আহক, উপভোগ কৰক। লিমু আহিছে। লিমু কেনেকুৱা লাগিছে আহি? বঢ়িয়া। জামুগুৰিহাটত এনেকুৱা এটা ধুনীয়া প্ৰজেক্ট এটা কৰিছে, ভাল লাগিছে। আমাৰ কাৰণেও ভাল লাগিছে আৰু অসমৰ বাকী ৰাইজৰ কাৰণেও, ৰাইজেও ভাল পাব চাগে জেগাটো।
আৰু এইটো অসমৰ এটা মেইন টুৰিষ্ট স্পট হ'ব এইটো আৰু এটা ভাল এটা কাম কৰি আছে আৰু ময়ো প্ৰথমবাৰ আহিছোঁ ভিতৰত সোমাইছোঁ আজি যি পকামূৰা পথাৰ বুলি কয় এইটো পকামূৰা পথাৰ স্থায়ী মণ্ডপ হয় আৰু সেইটো এইটো ইয়াত বাৰেছৰ ভাওনা ইয়াত অনুষ্ঠিত হয় কিন্তু স্থায়ী মণ্ডপটো সেইটো হয় এইখন হৈছে পকামূৰা পথাৰ আৰু ইয়াতে বাৰেছৰ ভাওনা ভাগ অনুষ্ঠিত হ'ব আৰু ইয়াত আজি মাঘী পূৰ্ণিমাৰ দিনা লাই খুঁটা স্থাপন কৰিছে আৰু এতিয়া চাকি জ্বলাব ইয়াত গোটেই পথাৰখন এই যি বগাই মেইন যি খুঁটাটো পুতিছে আজি লাই খুঁটাটো ইয়াতে থপনাখন ইয়াত থ'ব আৰু এইফালে গোটেই ৰাউণ্ডত জাপি একেটি এটা মণ্ডপ হ'ব ইয়াত 16-17 যি নাম্বাৰ দিয়া হৈছে এয়া হৈছে খলাৰ নাম্বাৰ ইয়াত 21লৈকে আছে মানে 21খন খলা হ'ব এনেকৈ ঘূৰি থাকিব লাগিব এইখন 15 এইফালে 16-17কৈ এনেকৈ গৈ 21ত শেষ হ'ব 1ৰ পৰা 21লৈকে থাকিব আৰু ৰাউণ্ড হ'ব গোটেই ঘূৰণি এটা জাপি একেটি এটা মণ্ডপ হ'ব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু অহা 6-7-8 যি বাৰেছৰ ভাওনা হ'বলগীয়া আছে তালৈ সকলো আহিব আৰু 220 বছৰীয়া এটা পুৰণি অনুষ্ঠান আহিব চাব আৰু অসমৰ একমাত্ৰ অনুষ্ঠান যি বাৰেছৰীয়া ভাওনা গতিকে সকলো আহিব আৰু চাবহি গতিকে ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ ধন্যবাদ